আজি আমি সোমাইছোঁ পাছিঘাটৰ ষ্টেডিয়াম। কি ধুনীয়া ষ্টেডিয়াম পাছিঘাটৰ। ফাৰ্ষ্ট টাইম আজি সোমাইছোঁ, বহুত দিনৰ পৰা দেখি আছিলোঁ, বনাই আছিলোঁ ধুনীয়াকৈ। ইয়াত কিবা আছে, ডান্স প্ৰেক্টিচ হ'ব ইয়াত। এতিয়া আমি স্কুলৰ ডান্স প্ৰেক্টিচটো দেখুৱাব চেষ্টা কৰিম আপোনালোকক, চাই থাকক। ধুনীয়া জেগা দেখিছে না? ইয়াত ক্ৰিকেট নহয়, আকৌ ইয়াত ক্ৰিকেট খেল নহয়, আপোনাৰ ফুটবল হয়। So guys, এয়া চাওক পাছিঘাটৰ এয়াৰপৰ্টটো ইয়াৰ পৰা কি ধুনীয়াকৈ দেখি পায়। চ' এয়া ৰানৱেটো চাওক কি ধুনীয়া। ল'ৰা ছোৱালীকেইটা ডান্স প্ৰেক্টিচ কৰি আছে। গাইজ ইয়াতে চিনেমা হলত ৱেইট কৰি আছোঁ। আজি চাম আমি টাইম টেবুল চাওক। তেৰি বাতমে এচা উলঝা দিয়া, এইটো 3:30 পৰা আছে, এইটো চাম আৰু এইটোৱে চাই যাব লাগিব। টিকেট চিকেট কাটিলোঁ, লাহেকৈ খুলিলে মানে সোমাব লাগিব, সোমাই মেলি ৰখিব লাগিব অলপ। চ' গাইজ পাছিঘাট আহিছিলোঁ অলপ কাম এটাত, তো ভাবিলোঁ ফিল্মো চাই যাওঁ বুলি। এই ফিল্মটো চোৱা নাছিলোঁ, তেৰি বাতমে এচা উলঝা জিয়া বুলি ফিল্ম এটা আছে শাহিদ কাপুৰ। এই ফিল্মটো চাওঁ বুলি ভাবিলোঁ, আহি চাইছিলোঁ ভিডিঅ' হলত। বহুত দিন হ'ল ৰিলিজ হোৱা বাৰু, আপোনাৰ 2 তাৰিখ নেকি, 9 ফেব্ৰুৱাৰী ৰিলিজ হৈছিলে। আমি পাহৰি আছিলোঁ চাবলৈ, সেইটো কাৰণে আহিলোঁ এবাৰ। আজিতো মানুহে নাই, বহুত কম মানুহ, গোটেই চিনেমা হল খালী হৈ আছে। কেইজনমান আহিছে আৰু চাবলৈ কাৰণে। চাওঁ